রাজবংশীসকলে বিজেপি দল ত্যাগ কৰক বিজেপি গো বেক প্ৰদীপ ৰায় হুঁচিয়াৰ আমি আজিৰ তাৰিখত বিজেপি চৰকাৰক গৰিহণা দিছোঁ ধিক্কাৰ জনাইছোঁ আমাৰ কোকৰাঝাৰ জিলাত বিজেপিৰ প্ৰৱেশ আমাৰ কোচ ৰাজবংশী অঞ্চলত নিষিদ্ধ কৰা হৈছে বিশ্বজিৎ ৰায় হুঁচিয়াৰ মনোজ ৰায় হুঁচিয়াৰ মুকুল বৰুৱা হুঁচিয়াৰ জাতিৰ দালাল বন্ধ কৰক ৰাইজে এই নেতাবিলাকক বহু খেদা দিয়ক ধন্যবাদ বিধায়ক সভা নাৰাবাৰী চিলেৰাই ভৱনত অনুষ্ঠিত কৰা হয় আৰু এই সভাত যোৱা 10 তাৰিখত ধুবুৰী জিলাৰ গলগঞ্জত আক্ৰাসুৰ যি জ্বৰ সমদল আছিল এই সমদলত আৰক্ষী প্ৰশাসনে যি নিৰ্মম অত্যাচাৰ কৰিলে আমাৰ আন্দোলনকাৰীৰ ওপৰত এই ঘটনাক আমি তীব্ৰ ভাষাৰে গৰিহণা দিয়াৰ লগতে ধিক্কাৰ জনাইছোঁ ধুবুৰী জিলা আৰক্ষী অধীক্ষক লীনা দলে তাৰ নেতৃত্বতে এইটো ঘটনা হৈছে তাৰ নিৰ্দেশত হৈছে কাৰণ আমি গম পাইছোঁ তেওঁ ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ লগত ঘনিষ্ঠ হয় আগত জোনমণি ৰাভাৰ হত্যাকাণ্ডৰ সৈতে তেওঁৰ নাম জড়িত সাঙুৰ খাই আছিল কিন্তু সেই বিষয়াজনক ধুবুৰী ৰাইজে কেনেকৈ তাত অধীক্ষক হিচাপে গ্ৰহণ কৰিলে মই আচৰিত ভাবিছোঁ তেতিয়া অসমত ইমান হুলস্থুল হৈছে সেই বিষয়াগৰাকীক যদি তেতিয়াই যদি ধুবুৰীত আৰক্ষী অধীক্ষক হিচাপে গ্ৰহণ নকৰিল হয় হয়তো আজি এই ঘটনা হ'বলৈ নাপালে হয় সেইকাৰণে মই আমাৰ বিজেপি চৰকাৰক দাবী জনাইছোঁ তেওঁলোকে যাতে এনেধৰণৰ ব্যক্তিৰ ওপৰত যদি উচিত শাস্তি নিদিয়ে এই জিলা প্ৰশাসনৰ যিসকল বিষয়াই এই ঘটনাৰ লগত জড়িত আছে অকল এজন অচি বা আইচিক নিলম্বন কৰিলে নহ'ব ইয়াত যি লীনা দলে আছে তাৰ নিৰ্দেশত এই ঘটনাটো হৈছে আৰু ইয়াত এই মানুহজনক মই ভাবোঁ এইটো পূৰ্বৰ পৰিকল্পিত ঘটনা আছিল তেওঁলোকৰ পৰিকল্পনা আছিল কাৰণ SITৰ যি প্ৰতিবেদন যোৱা 11 তাৰিখত দিয়াৰ কথা আছিল সেই বস্তুটো গাপ দিয়াৰ কাৰণে হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত নিৰ্দেশত পৰিকল্পিতভাৱে এই ঘটনাটো ঘটিবলৈ পালে কাৰণ তেওঁৰ হাতত তেনেকুৱা তথ্য নাই আমি টিভিৰ পৰ্দাত বা নিউজত চাই আছিলোঁ যেনেকুৱা তেওঁ দম্ভালি মাৰিছিল SITৰ প্ৰতিবেদন তেওঁ 11 তাৰিখত মানে গৌৰৱ গগৈৰ হৈ যি তেওঁৰ অভিযোগ আছিল অভিযোগখিনি ৰাজহুৱা কৰিব তদন্ত সহকাৰে তথ্য সহকাৰে কিন্তু তথ্যৰ অভাৱত তেওঁ এই কামটো কৰিলে ৰাইজক মানে আভুৱা ভাৰিলে আমি আজিৰ তাৰিখত বিজেপি চৰকাৰক গৰিহণা দিছোঁ ধিক্কাৰ জনাইছোঁ আমাৰ কোকৰাঝাৰ জিলাত বিজেপিৰ প্ৰৱেশ আমাৰ কোচ ৰাজবংশী অঞ্চলত নিষিদ্ধ কৰা হৈছে যাতে কোনো বিজেপি দলৰ নেতৃত্বই আমাৰ কোচ ৰাজবংশী জনগোষ্ঠীৰ যিসকল ব্যক্তিয়ে আজিৰ তাৰিখতো বিজেপি কৰি আছে তেওঁলোকক আমি অনুৰোধ কৰিছোঁ তেওঁলোকে কম সময়ৰ ভিতৰত বিজেপি দল ত্যাগ কৰিব লাগে কাৰণ জাতিৰ অস্তিত্বৰ সংকটৰ সময়ত তেওঁলোকে এতিয়াও বিজেপি দলৰ হৈ ৰাজনীতি কৰি আছে আৰু দুৰ্ভাগ্যজনক কথা আজি আমাৰ বিশ্বজিৎ ৰায় ডাঙৰীয়া প্ৰদীপ ৰায় ডাঙৰীয়া মুকুল বৰুৱা ডাঙৰীয়া আৰু আমাৰ নিমাই ৰায় ডাঙৰীয়াই আজি বিজেপিত মনোজ ৰায় ডাঙৰীয়াই আজি বিজেপি দলত যোগদান কৰা খবৰটো পাই আমি অতি দুখ পাইছোঁ তেওঁলোকে ইমান নিৰ্লজ্জভাৱে ইমান নিকৃষ্ট হৈ জাতিৰ বিৰুদ্ধে আজি কাম কৰিবলৈ ওলাইছে জাতিৰ হৈ মাত মাতাৰ দৰকাৰ আছিল এইটো সময়ত কিন্তু তেওঁলোকে নিজৰ স্বাৰ্থ পূৰণ কৰাৰ বাবে তেওঁলোকে বিজেপি দলত অতি তাৎপৰ্যভাৱে আজি যোগদান কৰিলে তেওঁলোকক ৰাইজে বহু খেদা দিব লাগিব BTAD অঞ্চলত কোচ ৰাজবংশী অঞ্চলত কোকৰাঝাৰ জিলাত যাতে এই প্ৰদীপ ৰায় বিশ্বজিৎ ৰায় মনোজ ৰায় মুকুল বৰুৱাৰ নিচিনা নেতাই যাতে ৰাজবংশী অঞ্চলত প্ৰৱেশ কৰিব নোৱাৰে তাৰ বাবে আমি ৰাইজক সচেতন হৈ তেওঁলোকক বহু খেদা দিবলৈ আমি অনুৰোধ জনাইছোঁ কাৰণ এওঁলোকৰ দালালি কেতিয়াও নকমিব কাৰণ তেওঁলোকে প্ৰতিটো নিৰ্বাচনত এনেকৈ দালালিগিৰি কৰি তেওঁলোকৰ স্বভাৱ হৈছে সেইকাৰণে আমি এইবাৰ তেওঁলোকক বহু খেদা দিবলৈ ৰাইজক আমি অনুৰোধ জনাইছোঁ নহ'লে জাতি উদ্ধাৰ নহ'ব তেওঁলোকে এনেকৈ দালালিগিৰি কৰিয়ে থাকিব কিন্তু আমি এই ঘটনাৰ লগত যেহেতু বিজেপি সাঙুৰ খাইছে এইকাৰণে আমি কোকৰাঝাৰ জিলা কমতা পৰিষ্টেট ডিমাণ্ড কাউন্সিলে বিজেপিক সম্পূৰ্ণভাৱে কোকৰাঝাৰ জিলাত মানে আমি বৰ্জন কৰিছোঁ ধন্যবাদ কেলো জিন্দাবাদ কেলো জিন্দাবাদ জীবন সিংহ জিন্দাবাদ